ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? সঞ্জু ব্লগৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এতিয়া মানে আজি ভৰ ৰিহাৰ্চেল আছে, সেইটোকে তাকে আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ কি হ'ব। আৰু ময়ো কৰিছোঁ আজি, যদি পাৰোঁ অকণমান ভিডিঅ' লৈ থ'ম আপোনালোকক দেখুৱাবলৈ, চাই থাকক ফ্ৰেণ্ডছ। এতিয়া মানে ভাওনাৰ কাৰণে ৰেডি হ'বলৈ লৈছোঁ। আৰু এতিয়া মোৰ মেকআপৰ নকৰা আগৰ লুকটো চাই লওক, আৰু মোৰ ভণ্টিয়ে মেকআপটো কৰিব। কোনোদিনে তেনেকৈতো ভাও লৈ পোৱা নাই, ফাৰ্ষ্ট টাইম জীৱনত এয়া প্ৰথম অভিজ্ঞতা। আৰু মেকআপটো কৰি আছে ভণ্টিয়ে, কেনেকুৱা হয় লুকটো জনাবচোন। মই পিছে কি লৈছোঁ এতিয়ালৈকেতো মোক কোৱাই নাই। মই লৈছিলোঁ সুমিত্ৰা, মানে প্ৰথম লৈছোঁ, ভয় ভয় লাগি আছে। আৰু ভগৱানে কৃপাত যেনিবা কৰিবলৈ আগবাঢ়িছোঁ যেতিয়া তেওঁৰে চব কৃপা, ভাল হওক বুলিকে ভাবিয়ে কৰিছোঁ। আৰু মোৰ মেকআপটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। মই পিছে তেনেকৈ বৰ বেছি মেকআপ নকৰোঁ, মই লাইটলি মেকআপেই কৰোঁ। এতিয়া ভাওনাৰ কাৰণে পূৰা হেভি মেকআপ কৰিবলগীয়া হৈছে নহয়, তাকে চাইছোঁ নিজকে নিজে মই হয়নে নহয়। আৰু ফাইনেলি মোৰ লুকটো এয়া চাওকচোন কেনেকুৱা হৈছে ক'ব। সম্পূৰ্ণ কাপোৰ সাজ পিন্ধি লৈ পেলানি মোৰ লুক এয়া হ'ল, আৰু কেনেকুৱা হ'ল জনাব। তাৰপিছতে এতিয়া গৈ পাই গ'লোঁ একদম ভাওনা তাত। এয়া লক্ষ্মণ, তাৰপিছতে এয়া ৰাম, তাৰপিছতে ষ্টাৰ্ট হৈ গ'ল আৰু। প্ৰথম ষ্টেজত সোমাওঁতে খুব বেছি ভয় লাগিছিলে। মই এইফালে লাষ্টৰ গৰাকী হয়, আৰু কৰি আছোঁ। কেনেকুৱা হৈছে জনাব দেই।
ৰাম লক্ষ্মণ সীতা বনবাসলৈ যাব তাকে খুব মানে এডোখৰ কন্দা অভিনয় আৰু কান্দিবলৈতো ভয়ে ভয়ে হৈ আছে আৰু গোটেইখিনি বাকী কেনেকুৱা হৈছে চাই থাকক। দশৰথৰ মৃত্যুৰ পাছত আমি বিধৱা সাজ পিন্ধিবলগীয়া হ'ল। পিন্ধি অকণমান অভিনয় কৰা ল'লে মানে কি তাত ভিডিঅ' কৰিবলৈও মানুহ নাছিলে। মই অকণমান বেলেগৰ পৰা হেৰি কৰি পেলানি লৈ পেলানি কৰিলোঁ আৰু কাৰণ বহুত বেছি ভিৰ আছিলে, ভিডিঅ' কৰিবলৈও অসুবিধা। আৰু তাৰপাছত আছিলে মই অকণমান মোহিনী নাচিবলগীয়াও হ'ল। তাৰপাছত আৰু পাছৰ দৃশ্যকণ মই অকণমান লৈ থলোঁ, তাকে চাবচোন। Yeah.
জীৱনৰ প্ৰথম অভিজ্ঞতা ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।